নমস্কাৰ লৈ আহিছোঁ আজিৰ দিনটোৰ বিগ ব্ৰেকিং নিউজ। এইবাৰ নাকি লাগিল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত। ব্যক্তিগত খণ্ডক লৈ এই সতৰ্কবাণী দিলে শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে। সময়মতে মাচুল নিৰ্ধাৰণ কৰা বিদ্যালয়ৰ বাবে কমিটিয়ে নিজাববীয়াকৈ নিৰ্ধাৰণ কৰিব মাচুল। 31 অক্টোবৰৰ পিছত আবেদন দাখিল কৰা বিদ্যালয়ে আদায় দিব লাগিব অতিৰিক্ত 5,000 টকাৰ জৰিমনা। এই মুহূৰ্তত লৈ আহিছোঁ আৰু এটাকৈ ডাঙৰ বিগ ব্ৰেকিং নিউজ। জৰিমনা হিচাপে 10,000 টকা পৰ্যন্ত ভৰিব লাগিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে। নিৰ্ধাৰিত সময়ত আবেদন দাখিল নকৰিলে জৰিমনা ভৰিব লাগিব শিক্ষানুষ্ঠানসমূহে। প্ৰতিটো শিক্ষাবৰ্ষৰ অন্তিম দিন 31 অক্টোবৰ নিৰ্ধাৰণ কৰা হৈছে। আবেদন প্ৰক্ৰিয়াৰ জৰিয়তে সম্পন্ন হ'ব মাচুল বৃদ্ধিৰ সিদ্ধান্ত। প্ৰতিটো শিক্ষাবৰ্ষতে এই মাচুল বৃদ্ধিৰ ঘাটনি অৱগত কৰিব লাগিব নিৰ্ধাৰিত কমিটি। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ বিগ ব্ৰেকিং নিউজ। মাচুল বৃদ্ধিৰ বাবে বাধ্যতামূলক হ'ব গঠন কৰা কমিটিৰ অনুমোদন। চৰকাৰে নিৰ্ধাৰণ কৰা কমিটিৰ অনুমতি সাপেক্ষেহে ল'ব লাগিব মাচুল বৃদ্ধিৰ বাবে অৱগত কৰিব লাগিব চৰকাৰক। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। ইচ্ছা অনুসৰি বৃদ্ধি কৰিব নোৱাৰিব মাচুল। শিক্ষাৰ নামত ব্যৱসায় চলোৱা শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত কঠোৰ হ'ব চৰকাৰ।